অংগনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাসকলক জ্ঞাতাৰ্থে জনাবলৈ ওলাইছোঁ এক অতি গুৰুত্বপূৰ্ণ খবৰ। হেল্ল' ফ্ৰেণ্ডছ, মই জিনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু-বান্ধৱীয়ে মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যোৱাকালি অৰ্থাৎ 19 জুলাই তাৰিখে অসমৰ সকলো অংগনবাড়ী কেন্দ্ৰত ECCE দিৱস পালন কৰা হয়। এই মাহৰ বিষয়বস্তু হৈছে সাধুকথা কোৱা। আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মীসকলে অভিভাৱকক সাধুকথা কোৱাৰ অনুষ্ঠানত জড়িত কৰি আছে আৰু তেওঁলোকৰ সন্তানক ঘৰত সাধুকথা কোৱাৰ প্ৰেৰণা দিছে। তেওঁলোকে নিজৰ ভাষাৰ দক্ষতা, সৃজনশীলতা আৰু কল্পনা শক্তি উন্নত কৰাৰ বাবে আমাৰ ৰাজ্যৰ ডেকা মনবোৰক দক্ষতাৰে জড়িত কৰিলে। আহক আমি আমাৰ শিশুৰ মন, হৃদয় আৰু আত্মাক সামূহিকভাৱে লালন পালন কৰি তেওঁলোকৰ বাবে এক উজ্জ্বল কালৰূপ দিওঁ। এতিয়া আগবাঢ়িছোঁ আজিৰ এই ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ। নিজৰ কৰ্মৰ বিনিময়ত উপযুক্ত মাননিৰ পৰা বঞ্চিত আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাসকলৰ কৰ্তব্যৰ প্ৰতি যি উৎসাহ বা আগ্ৰহ, সেয়া অলক্ষণীয়। অংগনবাড়ী কেন্দ্ৰত শিশুক প্ৰাক-প্ৰাথমিক শিক্ষা প্ৰদানৰ লগতে নিজৰ এলেকাত থকা গৰ্ভৱতী মহিলা, কিশোৰী ছোৱালীৰ প্ৰতি চৰকাৰে জাপি দিয়া বিভিন্ন ধৰণৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি থকাৰ পিছতো চৰকাৰে এইসকল অংগনবাড়ী কৰ্মী, সহায়িকাসকলৰ দীৰ্ঘদিনীয়া মাননি বৃদ্ধিৰ দাবী মানি লোৱা নাই। যিটো সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী, সহায়িকা, ৰন্ধন কৰ্মী, আশা কৰ্মীসকলে দীৰ্ঘদিন ধৰি মাননি বৃদ্ধি কৰিবলৈ ৰাজ্য চৰকাৰলৈ দাবী জনাই আছে। ঠিক এইটো সময়ত আমাৰ সকলোৰে প্ৰিয় মামা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চলা চৰকাৰখনে এই আঁচনিভুক্ত কৰ্মচাৰীসকলৰ মাননি বৃদ্ধিৰ দাবীৰ গুৰুত্ব প্ৰদান নকৰি ৰাজ্যৰ মন্ত্ৰী বিধায়কসকলৰ দৰমহা বৃদ্ধি কৰিবলৈহে তৎপৰ হোৱা দেখা গৈছে। হয়, আপোনালোকে ঠিকেই শুনিছে। আমাৰ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে অংগনবাড়ী কৰ্মী, সহায়িকা, ৰন্ধন কৰ্মী আৰু আশা কৰ্মীসকলৰ এই দীৰ্ঘদিনীয়া মাননি বৃদ্ধিৰ দাবীত কৰা আন্দোলনক গুৰুত্ব দিয়া নাই। যাৰ ফলস্বৰূপে দেখা গৈছে যে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে শিৱসাগৰৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়া আৰু সৰভোগ সমষ্টিৰ সন্মানীয় বিধায়ক মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই। মন্ত্ৰী বিধায়কসকলৰ দৰমহা বৃদ্ধিৰ বিৰোধিতা কৰি এই সন্মানীয় বিধায়ক দুজনে কৈছে যে মন্ত্ৰী বিধায়কসকলক ৰাজ্যৰ সেৱাৰ কাৰণে জনপ্ৰতিনিধি হৈছে, সেয়েহে মন্ত্ৰী বিধায়কসকলৰ দৰমহা বৃদ্ধি নকৰি ৰাজ্যৰ অংগনবাড়ী কৰ্মী, সহায়িকা, ৰন্ধন কৰ্মী আৰু আশা কৰ্মী অৰ্থাৎ আঁচনিভুক্ত কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰিব লাগে ৰাজ্য চৰকাৰে। গতিকে চাবলগীয়া কথাটো হ'ল অহা গ্ৰীষ্মকালীন বাজেটত ৰাজ্য চৰকাৰে কি সিদ্ধান্ত লয় সেয়া হ'ব লক্ষণীয়। এয়া নিশ্চয়কৈ অংগনবাড়ী কৰ্মী, সহায়িকা, ৰন্ধন কৰ্মী আৰু আশা কৰ্মীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ।